আৰু দুধনৈতো দেখিবলৈ পোৱা গ'ল একেধৰণৰ পৰিৱেশ ভোগালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে উখল মাখল পৰিৱেশে এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই দক্ষিণ কামৰূপৰ গাধপুতাৰ ৰাইজো গাধপুতাবাসী ৰাইজে সাজি উলিয়াইছে এনেদৰে ৰংঘৰ আৰু টাইটানিক আৰ্হিৰে দুটাকৈ মেজিঘৰ 400তকৈ অধিক বাঁহ ব্যৱহাৰ কৰি সাজি উলিওৱা হৈছে এই ৰংঘৰ আৰ্হিত মেজিঘৰটো ইয়াকে কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গাধপুতা গাঁৱত বুলিয়ে নহয় আমাৰ লোৱাৰ আসামতো বিশেষকৈ আজি গুৱাহাটীৰ পৰা 70 কিলোমিটাৰ মাত্ৰ দূৰত মানে ভিতৰত থকা এই গাঁওখন আমাৰ বকো থানাৰ গাধপুতা গাঁও ইয়াত দুটা কৰি মানে ইয়াৰ সুপ্ত প্ৰতিভা মানে বিকশিত হৈছে বা প্ৰকাশ পাইছে ইয়াৰ স্থানীয় ল'ৰাই এটা ৰংঘৰৰ আৰ্হি সুন্দৰকৈ মানে ৰংঘৰৰ আৰ্হি এটা বনাইছে আৰু ইয়াত মানে ভোগালী বিহু উপলক্ষে টাইটানিক এটা ধুনীয়া মানে আকৃতি এটা দিবলৈ সক্ষম হৈছে গতিকে আমি জানো যে গাঁৱে ভূঞে আমাৰ লুকাই থকা সুপ্ত প্ৰতিভাবিলাক এনেকৈ অলপ সুযোগ পালেই আচলতে সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে বা ইয়াত সুন্দৰ প্ৰতিভাবিলাক আছে অতি কাৰ্যক্ষম আমাৰ কৰ্মপটু ল'ৰাবিলাক আছে গতিকে কিছু সুবিধা পালেই স্কোপ পালেই ইয়াতকৈ আৰু বেছি ধুনীয়া কৰিবৰ কাৰণে সক্ষম হ'ব এইটো ধৰক গতিকে গাধপুতা গাঁৱে ইয়াৰ আগতেও এনেকুৱা নিচিনা সুন্দৰ মানে কিছু ঐতিহ্য অসমৰ ঐতিহ্য মানে ইয়াত বিকশাই তুলিছিল অকল আপাৰ আসাম বুলিয়ে নহয় আমাৰ লোৱাৰ আসামতো বিশেষকৈ আজি গুৱাহাটীৰ পৰা 70 কিলোমিটাৰ মাত্ৰ দূৰত মানে ভিতৰত থকা এই গাঁওখন আমাৰ বকো থানাৰ গাধপুতা গাঁও ইয়াত